হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হেল্ল' এভৰিৱান কওক। বহুদিনৰ ভিডিঅ'ৰ পিছত আপোনালোকক মই আগলৈ পঠিয়াইছোঁ। আচলতে মই সময় নোপোৱা হৈছোঁ এটা ব্লগ বনাবলৈ। বহুতে কৈ আছিলে যে ব্লগ বনোৱা নাই নেকি, গতিকে যে মোক ছাপোৰ্ট কৰিছে, তেওঁলোকৰ ছাপোৰ্টক মই সন্মান জনাই আজি পুনৰবাৰ ব্লগ চাবলৈ পঠিয়াইছোঁ। আজি মই এফালে যাম, আপোনালোকৰ ছাছপেঞ্চত নাৰাখোঁ, কৈ দিছোঁ, যিহেতু বহাগৰ বিহু সমাগত আৰু সেই গতিকে মোৰ ভণ্টি এজনীয়ে আজি মোক এটা ফটোশ্বুট কৰিবলৈ নিমন্ত্ৰণ জনাইছে। সেইবাবে আজি মই তালৈ যাম, আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ, ক'ত কি কৰোঁ আজি দিনটো সকলোবোৰ চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে ব'লক ভিডিঅ'টো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰি দিওঁ। A few moments later. হাই, ফাইনেলি আমি পাই গ'লোহি। এতিয়া চাওক, আমি এতিয়া মানে ৰেডি হৈছোঁ আৰু এজনী মোৰ ভণ্টি হয়, হাই আপোনালোকে চাই থাকিব। মই চুলিখিনি অলপ অলপ কৰি থৈ দিছে, এতিয়া এজনী এজনীকৈ মেকআপ কৰি আছোঁ। মেকআপটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক ফুল লুকটো দেখুৱাম, চাই থাকিব। এইটো ফাইনেল লুক, আমি মেকআপ কৰি আহি গ'লোঁ। এতিয়া ফটোগ্ৰাফাৰো আহি আছে। এতিয়া আমি ওলাই যাম, এতিয়া চাই থাকক। মই আপোনালোকক সেই ঠাইখিনি যেতিয়া পাম আপোনালোকলৈ আকৌ মই ভিডিঅ' আগবঢ়াম। A few moments later. আমি এতিয়া আহি গ'লোঁ, ধুনীয়াকৈ বহি লৈছোঁ ফটোশ্বুটৰ কাৰণে। আপোনালোকে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। সকলো পূৰা ব্যস্ত, কিছুমানে ৰিলছ বনাই আছে আৰু মই পূৰা ফটোশ্বুট কৰি আছোঁ। কেমেৰামেনটোকে দম দি আছোঁ, মই নিজেই শকত আৰু তেওঁক কৈ আছোঁ মোক অকণমান ক্লিনকৈ ফটো মাৰিবলৈ। এতিয়া মোৰ হৈ গ'ল, নেক্সট ষ্টাৰ্ট কৰিছে, আৰু এজনী ওলাই সাজি কাচি ৰৈ আছে। 2 hours later. সেই তাত দেখিছে, তাত ফটোশ্বুট হৈ আছে। আমি মোৰ আৰু বাৰ হৈ গ'ল, অফিচ ক্ষতি কৰি আমি আজি ফটোশ্বুট কৰি ফুৰিছোঁ। আৰু আজি বেলি বহিবই হ'ল, আৰু মোৰ ছোৱালীজনীয়ে ফোন কৰিছে সোনকালে ঘৰলৈ যাব লাগে, গতিকে আমি দুজনী গুচি আহিলোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই।